Hey guys, কি খবৰ মোৰ নতুন এটা ভিডিঅ ইনষ্টাগ্ৰাম জানো আজি আকৌ ভিডিঅ এটা বনাব ওলাইছো আছে লোকেশ হেতু পালো আছে ডাং একবাৰ ওলে চাও আজি মই ষ্টান্ট প্ৰেক্টিছ কৰিব ওলাইছো এফলে হেলমেট আছে এটো গাৰ্ড কিটা অৰ্ডাৰ দিছিলো আহিলে এফলে জোতা নাই পিনা কিন্তু বক্স পিন্ধি আছো কৰিছো এতিয়া মাইছে সব এতিয়া মোৰ মেইন ষ্টান্ট এইখিনি লগাই লওঁ গাৰ্ড চাৰ্টবোৰ পিন্ধি লওঁ জোতাযোৰ নাই পিন্ধা পিন্ধিব লাগিছিলে মোৰ যে ষ্টপিটো সেইদিনা পঢ়াৰ পৰা ষ্টপিটোৱে নাই অহা কেলৈ জানো হ'লেও ট্ৰাই কৰিব লাগিব ভয় লাগে হ'লেও ষ্টপিটো নাই অহা ব্ৰেকডাল কম ধৰা লাগিছে এতিয়া চাই থাকক এইখিনি গাৰ্ডখিনি পিন্ধি লওঁ তাৰপিছত লগ পাইছোঁ আপোনালোকক লক্ষ্যই সেফটিবোৰ লগাইছে এইখিনি কোনো চাবিলে নোৱা চোৱা এনে লগাইছে লগাই লৈ হেলমেট চেলমেট পিন্ধি লৈছো ষ্টপিয়ে মেইন প্ৰথম ষ্টপিটো নাই অহাটো এইবোলে গাড়ী চাৰ্ট লগাইছো কি হয় জোতাযোৰ লাগিছিলে নাই এতিয়া ষ্টপিকে চাব আপোনালোকে এইবোৰ টাইট হৈছে অলপ টাইট মানে অলপ অসুবিধা লাগিছে পিন্ধিব ভালছে না অহা বেগডাল অলপ কমকৈ ধৰা লাগিছে আৰু মই চাম আপোনালোকে চাওক ষ্টপিটো ভাল যে নাই অহা কেলৈ জানো আৰু কেইটামান মাৰিম আপোনালোকে চাব দিলে আৰু এটা ষ্টপি মাৰোঁ আপোনালোকে চাব তাৰপিছত বেলেগ ষ্টাইলৰ ষ্টাণ্ট কৰিম হুইলি মাৰিম তাৰমানে আপোনালোকে চাব ষ্টপিটো এতিয়া ভয় লাগিছে মাৰিবৰ কাৰণে সেইকাৰণে এতিয়া অলপ দেৰি নেমাৰোঁ আকৌ অলপ পিছত মাৰিম এতিয়া আপোনালোকে ওৱান হেণ্ড হুইলি চাই লওক হুইলি চুলি মাৰিব সিমান চেফটি নালাগে ষ্টপিতে অলপ ভয় লাগে চেফটি লগাই লওঁ সেইকাৰণে হুইলি চুলি এইবোৰ খুলি লওঁ বৰ অসাজা লাগিছে আকৌ লগাম ষ্টপি মাৰোঁতে এতিয়া খুলি লওঁ তাৰপিছত লগ পাইছোঁ এতিয়া গাৰ্ড চাৰ্ট খুলিলোঁ হেলমেটো খুলিলোঁ এইবিলাক চাওক কেনে চিন বহি থাকে বহুত টাইট হৈছিলে অসজা লাগিছিলে এতিয়া হুইলি চাওক ওৱান হেণ্ড আপোনালোকে চাওক কিছুমানে মোক সোধে হুইলি টিক্স ষ্টপি টিক্স আৰু 90 টিক্স মানে সোধে 90 ল'লে ব্ৰেক মাৰিলেহে 90 হ'ব আপোনালোকে হাইট লৈ কিনে ব্ৰেক মাৰি দিব মোক সুধি কি পাব আপোনালোকে নিজে অলপ প্ৰেক্টিছ কৰিব তেতিয়াহে পাৰিব প্ৰেক্টিছ কৰি থাকক মোক সুধি লাভ নাই আপোনালোকে বহুত কমেণ্ট কথা মই হ'লেও হুইলি টিক্স বনাই দিম বা ভিডিঅ' বেলেগ এদিনা
আপোনালোকে এইবোৰ প্ৰেক্টিচ কৰিলেহে পাৰিব মোক সুধি লাভ নাই নহয় আপোনালোকে যিমান পাৰে প্ৰেক্টিচ কৰি থাকক এতিয়া আৰু কেইটামান হুইলি মাৰিম আপোনালোকে চাওক এই লোকেশ্যন মাৰিছে 90 টো হাইট লৈ কেনে ব্ৰেক মাৰিব লাগে মোক বহুতে আমাৰ গাঁও মানে বেলেগ গাঁও লৈ আহিলে 90 কৰিবলৈ কি কৰিব লাগে ন হাইটটো লংকে ব্ৰেক মাৰি দিব আপোনালোকে সেইটোৱে এতিয়া চাওক আৰু কেইটামান হুইলি घंटा पहले अपना भी दे उस ना दे केरा बार ढुकी ना हम नहीं जाए भैया संग डंगा नहीं दे रोग में भी यू ये टोल लगे नहीं ये तो नहीं से गेट तो मन को माला एक हम किसने ठीक हो ये तो ये लगी नहीं तुमको ये तो ठीक कर दिया तुम फल ऐसे जा तो तुम फल जाओ वो बोलो तो फिर ये ले राइट नहीं ये ले दो या से लगा लो वो कौन जमगी ओ पैसे नुका भी को नहीं जब आएगा बाप रे ये ले कहोगे ये नहीं जब পাইছো প্ৰেক্টিচ কৰিলো এটো না পাওগে ভালছে কেল জান না পাও ভালছে এটা আৰু এবাৰ প্ৰেক্টিচ কৰো এটো লাষ্ট বাৰ পাইলে পাইম পাইছত নোৱাৰিলে না এটো নকো বেলেগ এটা প্ৰেক্টিচ কৰিম এটো না পোৱা কেলে জানো কষ্ট হৈছে এটা আপোনালে হুইলি চালক ক্ৰছ হুইলি চালক হাতকিখন এনে কৈ দে চালক এতিয়া কেটামান 90 মেগো চাওক আপোনাৰ স্লো মোডত চাওক For somebody like me, when you ask my name, I panicked, so out of my league. And your body was so magnetic. Before I knew it, we talked and I think about you, a cocktail. You told me that you've been waiting for. সকাৰো সুসুই গল কি হেডটো নাইটো তাই চালো গফলে এস চালো এটো আছে সুসুই গল কি এফলে সিন সুসুই গল সকা একদম রসি সুসুই উলাই গল কি বদলাব লাগিব এটো এটা আও কেটামান স্টপি মাও নেকি চালো আপোনালে কোনে তুন মনে তেতে তুন মন দুইটা Somebody like me.
অলপ বহি লৈছোঁ, ভাগৰ লাগিছে, অলপ বহি লওঁ, তাৰপিছত আকৌ মাৰিম কেইটামান ষ্টান। এতিয়া বহি লওঁ অলপ। জয় বিশ্বকৰ্মা। নতুন ষ্টানটো প্ৰেক্টিচ কৰিছোঁ, আৰু কেইবামান প্ৰেক্টিচ কৰিলে আহি যাব, আৰু কেইবামান কৰোঁ প্ৰেক্টিচ। এতিয়া কৰি থাকোঁ প্ৰেক্টিচ, আপোনালোকে চাব। প্ৰেক্টিচ কৰাকৈ দেখাই আছোঁ, আপোনালোকে চাব। এতিয়া প্ৰেক্টিচ কৰি থাকোঁ। ইমান দেৰি লগাইছোঁ, বনালি একেবাৰে। এইটো ষ্টান নাই পোৱা, এইকেইদিন প্ৰেক্টিচ কৰি থাকিম, পাই যাম। এতিয়া আপোনালোকে আকৌ ষ্টপি চাওক, চেফটিখিনি পিন্ধি লওঁ, গাৰ্ডখিনি। এতিয়া ষ্টপি চাওক আপোনালোকে। Wondering how to make a play all night, looking your way from out of sight, thinking I should ask if you're doing alright. You weren't easy, so hard to ignore. Pull up on your right, ask what you're drinking, ask what you like. Said you look good in the dim bar light, so damn cheesy. Who'd have thought you'd fall for somebody like me? When you ask my name, I panic, so out of my league. নেমাৰিলোঁ আৰু ভাগৰ লাগিলে, গা পা ধুই কেনে এতিয়া ওলাই আহিলোঁ। অলপ এনেই ষ্টাৰ্ট কৰি দিছোঁ। এতিয়া অলপ এনেই ঘূৰোঁ, আপোনালোকে চাওক। ভাল যে ধৰ, টান যে ওপৰত ডাঙৰ অলপ আৰু ওপৰত ডাঙৰ। অলপ ওপৰত নাগিলে এতিয়া এনেই অলপ এইফালে আহিলোঁ। ঘৰতনো কিমান সোমাই থাকিম, সেইকাৰণে অলপ ওলাই আহিলোঁ। ঘৰত থাকোঁগৈ, অলপ ওলাই আহিলোঁ এইফালে অলপ। লোকেশ্যনটো একদম মজা আছে, ইয়াত ফটো মাৰিব যোনে যোনে আহে আহি যাব।
তো মজা আছে এইফালে এইফালেও চাই লওঁ এতিয়া ইয়াত অলপ দেৰি ৰখোঁ ফটো চটো মাৰি লওঁ তাৰপিছত ইয়াৰ পৰা আকৌ ওলাই যামগৈ চাই থাকোঁ তাৰপিছত ভিডিঅ'টো সামৰি দিম চাই থাকোঁ আৰু এক্সামৰ কি হৈছে জানো এইকেইদিন এক্সাম কি হৈছে বাতিল কৰাই দিছে তাকে কি হৈছে হৈ থাকক যি হয় এইবোৰ এতিয়া ফটো কেইটামান মাৰি লওঁ তাৰপিছত লগ পাইছোঁ এইফালে চাই লওক ভিউ একবাৰ আমি ইয়াৰ পৰা ওলাই দিওঁ এতিয়া ঘৰলৈ গৈ থাকোঁ বোলক এইফালে ভাল জেগা ৰৈ লওঁ আৰু ভাল জেগা ভিডিঅ'টো ইমানখিনি আছিলে যদি ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব নতুন হৈ যায় ছাবস্ক্ৰাইব কৰি দিব আজি ভিডিঅ'টো ভাল নহ'ল আপোনালোকে সেনেকৈ এডজাষ্ট কৰি চাই ল'ব আৰু এইকেইদিনত আৰু এটা দিম ভিডিঅ' যদি এক্সামটো নহয় বুলিয়ে শুনিছোঁ বাতিল কৰি দিলে আছামিজটো একো নাই আকৌ এতিয়ালৈ গম নাপাওঁ আকৌ কেতিয়া হ'ব এক্সাম এইটো আৰু 3টা আছে এক্সাম এইকেইটা নাই হোৱা এইকেইটা হৈ লওক তাৰপিছত ৰাইড যাম ক'ৰবাত এনেই বেছি দূৰ নাযাওঁ যাম অলপ দূৰ সিমান দূৰো নাযাওঁ এতিয়া ভিডিঅ'টো ইমানখিনিয়ে বাই গাইছ নেক্সট এটা ভিডিঅ'ত লগ পাইছোঁ আপোনালোকৰ সকলোকে